নমস্কাৰ ফ্ৰেণ্ডসকল, মই আজি লৈ আহিছোঁ এবিধ পক্ষীৰ বিষয়ে য'ত আপুনি ঘৰতে পালন কৰি অধিক টকা উপাৰ্জন কৰিব পাৰে। সাধাৰণতে অসমৰ বিশেষকৈ গাঁও অঞ্চলত প্ৰায়বোৰ মানুহৰ ঘৰতেই অসমৰ থলুৱা হাঁহ কুকুৰা পালন কৰা দেখা যায় আৰু একাংশ লোকে ইয়াক মূল ব্যৱসায় হিচাপে লৈও উপাৰ্জনৰ পথ বাছি লৈছে। কিন্তু মই আজি লৈ আহিছোঁ এবিধ বিশেষ চৰাই। ইয়াৰ 1 কেজি মাংসৰ দাম শুনিলে হয়তো আপুনিও আচৰিত হ'ব। এইবিধ চৰাইৰ নাম হ'ল টাৰ্কি। ইয়াক দেখিবলৈ খুব ধুনীয়া। ইয়াৰ উপৰিও ই এক অতিকৈ মৰমীয়াল পক্ষী। ইয়াক ভাৰতবৰ্ষৰ প্ৰথমে তামিলনাডুত পোৱা গৈছিল। এতিয়া কিন্তু সেই তামিলনাডুতে সীমাবদ্ধ হৈ থকা নাই, কাৰণ ইয়াৰ মাংস যিহেতু মানুহে এবাৰ খালে তাক পাহৰা খুব কঠিন হৈ পৰে। এই টাৰ্কি চৰাইৰ মাংস ভাৰতবৰ্ষৰ সুস্বাদু আৰু পুষ্টিকৰ মাংসৰ ভিতৰত অন্যতম। ইয়াক ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবোৰত পোৱা যায়। এতিয়া অৱশ্যে আমাৰ অসমতো এই মাংসৰ প্ৰচলন খুবেই বেছি আৰু লগে লগে ইয়াৰ চাহিদাও বহুত বেছি। বৰ্তমান অসমত ইয়াৰ দাম যদি আপুনি টাৰ্কি চৰাইটো গোটা হিচাপত কিনিব যায় বা গোটা হিচাপত আপুনি বিক্ৰী কৰিব যায়, তেনেহ'লে প্ৰতি কিলোত 1000ৰ পৰা 1300 টকা পৰ্যন্ত। ই প্ৰতিটো চৰাইৰ 5 কেজিৰ পৰা 7 কেজি পৰ্যন্ত ওজন হয়। ইয়াক আপুনি ফাৰ্ম হিচাপে পালন কৰিলে নিশ্চয় লাভৱান হ'ব, আৰু যদি ফাৰ্ম হিচাপে পালন নকৰে তেনেহ'লে থলুৱা হাঁহ কুকুৰা পালন কৰাৰ দৰেও মুকলিকৈ পালন কৰিব পাৰে। গতিকে যদি আপুনি ইয়াৰ বিষয়ে অধিক জানিব লগা থাকে তেনেহ'লে ডিছক্ৰিপশ্যনত এটা ফোন নম্বৰ দিয়া হৈছে। এই ফোন নম্বৰটো আপুনি ফোন কৰি চাব পাৰে। গতিকে ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰক, কমেণ্ট কৰক, আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।